দায়িত্ব দিছে গামোচাখন মানে কি আমাৰ দায়িত্ব গ্ৰহণ আজিকালি তোমালোকৰ সমাজত কৰিলা এই তোমালোকৰ দ্বাৰাই আমাৰ সমাজখন উন্নতি হ'ব লাগিব আগবাঢ়ি যাব লাগিব আজিৰ পৰা এইটো কথা ভাবিছে যে আমাৰ দায়িত্ব আৰু কৰ্তব্য আজিৰ পৰা বেছি হ'ল ডাঙৰ মানুহ হোৱা বুলি কেতিয়া নহয় যদি ডাঙৰ মানুহ হোৱা বুলি ভাবা তেতিয়াহ'লে কিন্তু জীৱনটো বা সমাজখনৰ একো লাভ নহয় আৰু যদি ভাবা যে আজিৰ পৰা দায়িত্ব আৰু কৰ্তব্য পাৰি তেতিয়াহ'লে পোৱা যায় তেতিয়া ডাঙৰ মানুহ হ'ব লাগিব এই গামোচা এখন গামোচাই দায়িত্ব আৰু কৰ্তব্য কৰাই দিছে ইমান ভুল কৰিছে আজিৰ পৰা তোমালোকৰ কাণ্ড বহুত দায়িত্ব দিলে কৰ্তব্য দিলে আজি সেই দায়িত্ব আৰু কৰ্তব্যখিনি পালন কৰি অনাগত দিনত এই সমাজখনৰ কাৰণে কিছু কৰিব আমাৰ বেছিভাগ ল'ৰা ছোৱালী আমি একদম ওচৰৰ পৰা দেখিছোঁ বেছিভাগ মই গামোচা বাবা আজিব মই ডাঙৰ মানুহ অলপ মানে কথা হেৰিটো বেলেগ হয় সেইটো নহওক আমি অসমৰ সম্পদ বুলি ধৰিছোঁ এই সম্পদৰ যাতে আমাৰ যিখিনি অভাৱ আছে সেই অভাৱখিনি অসমৰ বা এই অঞ্চলটোৰ বা এই অভিভাৱকৰ সেইখিনি পূৰণ হয় সেইখিনি মোৰ অনুৰোধ আৰু ৰাতিপুৱা মই ৰামদিয়াত উপস্থিত হৈছিলোঁ তাত উপস্থিত হৈ আমাৰ হাজোৰ গৌৰৱ হাজোৰ বাবে সুখবৰ ভাৰ্গৱজ্যোতি দাস আৰু নিখিলেশ দত্ত হাজো সমষ্টিৰ অন্তৰ্গত বিদ্যালয়ৰ পৰা বিশেষ স্থান দখল কৰি নৱম আৰু দশম স্থান দখল কৰিব সক্ষম হৈছে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ হাজোৰ বাবে এক সুখবৰ লগতে হাজো সমষ্টিৰ সীমামূৰীয়া অঞ্চল নলবাৰীৰ পৰা হাজো অন্তৰ্গত হাজোৰে সুসন্তান তাৰ পৰা দুজনে স্থান পাইছে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এই লগতে মই বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰীক মই বিশেষভাৱে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ যি প্ৰচেষ্টাত স্থান গ্ৰহণ কৰিলে তাৰ বাবে মই বিশেষভাৱে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।